আপোনাৰ জীৱনৰ মূল্য কিমান? আপুনি যদি কাৰোবাৰ ওচৰত মূল্য হেৰুৱাইছে তেন্তে প্ৰতিবেদনটো আপোনাৰ বাবে। মানুহৰ জীৱনত কাৰোবাৰ ওচৰত আপোনাৰ হয়তো মূল্য আছে, আন কৰবাত হয়তো আপোনাৰ মূল্য নাথাকিবও পাৰে। পৰিস্থিতি, স্থান আৰু সময়ভেদে আপোনাৰ মূল্য সলনি হৈ থাকিব। সময় পৰিস্থিতি সদায় একেই নাথাকে। যিদৰে এডাল গছৰ পৰা হাজাৰ হাজাৰ দিয়াচলাইৰ কাঠি সাজিব পাৰি, কিন্তু সেই গছডাল জ্বলাবলৈ মাত্ৰ এডাল দিয়াচলাই কাঠিয়েই যথেষ্ট। ইয়াৰ দ্বাৰা আমি এয়াই বুজিব পাৰোঁ যে পৰিস্থিতি সাপেক্ষে সামান্য শক্তিও বৃহৎ শক্তিক ধ্বংস কৰি দিব পাৰে। গতিকে কেতিয়াও কাকো দুৰ্বল বুলি নাভাবিব। তেনেদৰে কাৰোবাৰ ওচৰত নতুবা কোনো ঠাইত হয়তো কাৰোবাৰ মূল্য নাথাকিব পাৰে, কিন্তু তেওঁৰ অন্য কোনো ঠাইত হ'লেওতো মূল্য আছে। সেয়েহে যদিহে আপোনাৰ কোনো ঠাইত নতুবা কাৰোবাৰ ওচৰত মূল্য নাই, তেন্তে তাৰ পৰা ফালৰ কাটি আহক। ক'ৰবাত নহয় ক'ৰবাত হ'লেওতো আপোনাৰ মূল্য আছে। মনত ৰাখিব, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাও মুৰি বৃক্কিটাৰ ওচৰত কোনো মূল্য নাই। প্ৰকৃততে কোনো মানুহৰ জীৱন মূল্যহীন নহয়। নিজক কেতিয়াও মূল্যহীন বুলি নাভাবিব আৰু কাকো অৱহেলা নকৰিব। মহাপুৰুষৰ বাণীত কোৱা হৈছে, আপোনাক কোনোবাই অৱহেলা কৰিবলৈ দিয়ক, দেখিব এদিন তেওঁকে আপোনাৰে বেছি প্ৰয়োজন হ'ব। গতিকে যি ঠাই বা মানুহৰ ওচৰত আপোনাৰ মূল্য নাই, তাৰ বা তাইৰ পাছত দৌৰি নিজকে অধিক মূল্যহীন নকৰিব। সেই ঠাই বা মানুহ শীঘ্ৰেই বৰ্জন কৰক। মূল্য থকা ঠাইত আপুনি সুখেৰে জীয়াই থাকক আৰু জীৱনত এনেকুৱা কৰক যাতে যিয়ে আপোনাক গুৰুত্ব দিয়া নাই, তেওঁই যাতে আপোনাৰ পাছত দৌৰিব লগা হয়। আপোনাক আনে যিমানেই গুৰুত্ব দিছে, আপুনিও সিমানেই গুৰুত্ব দিয়ক। মানুহৰ লগত অত্যধিক সনা পিটিকা হ'ব নাযাব। যিদৰে শাস্ত্ৰত কৈছিলে, অত্যধিক ঘনিষ্ঠতাই একমাত্ৰ দুখৰ কাৰণ। মানুহৰ হৃদয়ৰ গভীৰতালৈ যিমানেই সোমাই যাবা, সিমানেই দুখ পাবা। মানুহৰ সম্পৰ্কৰ মাজত গ্ৰেপ মেইনটেইন কৰিলে নিজৰ আত্মমৰ্যাদা, সন্মান ডুবি নাযায়। সম্পৰ্কত কেতিয়াও দেখুৱাব নালাগে। আনৰ প্ৰতি আপোনাৰ কিমান ভাল পোৱা আছে তাক সহজে প্ৰকাশ নকৰিব, নহ'লে সুবিধা ল'বলৈ যত্ন কৰিব। যেতিয়া আপুনি কাৰোবাৰ অধিক প্ৰিয় বুলি প্ৰকাশিত ধৰিব, তেতিয়া তেওঁ আপোনাৰ দুৰ্বল গণ্য কৰিব আৰু ভাবিব যে এই মানুহজন মোৰ অবিহনে চলিবই নোৱাৰে। মই যিমানেই গুৰুত্ব নিদিওঁ কিয়, যিমানেই অৱহেলা নকৰোঁ কিয়, নিজেই অহাটো আহিবই। আপোনাৰ সম্পৰ্ক যিমানেই ঘনিষ্ঠ নহওক কিয়, বিশ্বাস ভৰসা সদায় নিজৰ ওপৰত ৰাখক। আনৰ ওচৰত আশা নকৰিব, অন্যথা অত্যধিক আশাই মানুহক দুখ দিয়ে। প্ৰকৃততে মানুহে টকা পইচা আদিতকৈ নিজৰ মতলবক বেছি ভাল পায়। গতিকে মানুহক প্ৰয়োজনতকৈ গুৰুত্ব সন্মান দিলে নিম্ন খাপৰ মানুহ বুলি ভবাটো স্বাভাৱিক। ঠিক তেনেদৰে মানুহে মানুহক সন্মান কৰাটো বিচাৰে, হয়, কিন্তু সন্মান দিলেও নিজৰ আত্মমৰ্যাদা নতুবা আত্মসন্মানত আঘাত হ'বলৈ নিদিব। নিজৰ আত্মমৰ্যাদা ৰাখিবলৈ গতিকে নিজক কেতিয়াও মানুহৰ ওচৰত সস্তীয়া নকৰিব। জীৱনত কাকো কেতিয়াও অৱহেলা নকৰিব, কিয়নো কোন মুহূৰ্তত কাক প্ৰয়োজন হয় সেয়া কোনেও নাজানে। যিজন মানুহৰ ওচৰত আপোনাৰ কোনো মূল্যই নাই, সেইজনৰ ওচৰত সময় আৰু গুৰুত্বক বিচাৰি গৈ ভিক্ষাৰীৰ লগত নিজকে তুলনা নকৰিব। আপোনাৰ জীৱনৰ মূল্য আৰু মৰম বুজাজনে এনেও বুজিব তেওঁৰ ওচৰত আপুনি মৰম আৰু মূল্য বিচাৰি যাবলৈ প্ৰয়োজন নাই। জীৱনত নিজৰ কৰ্মৰ ওপৰত বিশ্বাস নাৰাখি আনৰ পাছতে দৌৰি ফুৰিলে আপুনি নিজৰ আত্মমৰ্যাদা হেৰুৱাই পেলাবলগীয়া হয়। কিয়নো জীৱনৰ যিজনৰ পাছত বেছিকৈ দৌৰি ফুৰা যায় আৰু লগাতকৈ বেছি প্ৰাধান্য দিলে সেইজনৰ পৰা অৱহেলিত হোৱাটো স্বাভাৱিক। বৰ্তমান সময়ত মানুহৰ মাজত হ'বলগীয়া ব্যৱধানক লৈ কবি উজ্জ্বল ডেকাৰে কৈছিল, বৰ্তমান আমাৰ সময়বোৰ ইমানেই অভাৱ যে লাহে লাহে অচিনাকি হৈ যাবলৈ ধৰিছোঁ। ব্যস্ততাৰ অজুহাত ইমানেই দেখুৱাব লৈছোঁ যে দিনক দিনে স্বাৰ্থপৰ হ'ব ধৰিছোঁ। সঁচা অৰ্থত আমি এইবোৰ অভিনয়হে কৰিছোঁ, নিজক লুকুৱাই ৰাখিবলৈ, নিজকে দায়বদ্ধতাৰ পৰা আঁতৰাই ৰাখিবলৈ। সেইবাবেই মানুহৰ গোচৰ থাকিলে আৰু কম কথা ক'লে মূল্য বেছি থকা দেখা যায়। গতিকে সম্পৰ্ক সদায় নিয়ন্ত্ৰণ ৰাখক, অত্যধিক সনাপিটিকা হৈ নিজৰ কষ্ট নিদিব। আছিক আহমেদৰ প্ৰতিবেদন, বাতৰি লাইভ।